নমস্কাৰ আজি মই ভিডিঅ'টোত দশম শ্ৰেণীৰ কবি হৰেকৃষ্ণ ডেকাদেৱে লিখা দৃষ্টান্তৰ নামৰ কবিতাটিত থকা প্ৰশ্নাৱলী ৩ আৰু ৪ দুটা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ কিন্তু যদিহে ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব দৃষ্টান্তৰ নামৰ কবিতাটিত ৩ নম্বৰ প্ৰশ্নটো আছে দৃষ্টান্তৰ কবিতাটোৰ মূলভাৱ লিখা উত্তৰ কবি হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাটো এটা আধুনিক কবিতা কবিতাটোত বাস্তৱ সমাজৰ এখন চিত্ৰ প্ৰকাশ পাইছে আজিৰ সমাজত পুৰণি দিনৰ সেই আত্মীয়তা দয়া মৰম ভালপোৱা নাই সময়ৰ লগে লগে মানুহৰ মাজৰ পৰা শান্তিও হেৰাই গৈছে 25 বছৰীয়া দুটা দৃশ্যপটৰ মাজেৰে দুখন সমাজৰ ছবি ইয়াত প্ৰকাশ কৰিছে প্ৰকৃতিৰ নিচেই কাষত এখন সমাজ আছিল য'ত আছিল কাকিনী তামোলেৰে পৰিপূৰ্ণ এখন নিজৰ ঘৰ কিন্তু 25 বছৰৰ পিছত সকলো সলনি হ'ল কাকিনী তামোলৰ বাৰীত এতিয়া গঢ়ি উঠিল ওখ ওখ অট্টালিকা এতিয়া থাকিবলৈ বহুত ঘৰ হ'ল কিন্তু মানুহ মৰিলে দাহ কৰিবলৈও মানুহৰ অভাৱ হ'ল মানুহৰ মাজত মানৱতাৰ অভাৱ ঘটিল এতিয়াৰ মানুহে আনৰ কথা নাভাবি নিজৰ সুখতে নিমজ্জিত সময়ৰ লগে লগে সমাজখন উন্নতি হৈছে যদিও মানুহৰ মানসিকতা যে নোহোৱা হৈ আহিছে তাকে কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে ৪ নম্বৰ প্ৰশ্নটো বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মুকলাই লিখা উত্তৰ বৰ শান্তিত আছো এই প্ৰজাতিত কথাষাৰ কবিয়ে লগ পোৱা বৃদ্ধ মানুহজনে কৈছিল কাৰণ মানুহজনে নিজৰ গাঁৱৰ ঘৰখনত শান্তিত বাস কৰিছিল কবিয়ে লগ পোৱা মানুহজনে নিজৰ ঘৰৰ লঙলা মুখত ঘৰৰ পদূলি বিচাৰি আছিল তেতিয়া কবিয়ে তেওঁক সহায় কৰিছিল তেতিয়া মানুহৰ প্ৰতি মানুহৰ মৰম সহানুভূতি আছিল সেয়েহে মানুহজনে পজাঘৰত থাকিও শান্তিত আছিল মানুহৰ মাজত থকা দয়া মৰম প্ৰকৃতিৰ সৌন্দৰ্য আদিবোৰৰ বাবে মানুহজনে পজা ঘৰটিতে শান্তিত বাস কৰিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছো পুনৰ বেলেগ এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হ'মহি